বিটিআৰবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে আৰু সেই পৰিৱৰ্তন অনাৰ কাৰণে আপোনালোকে সকলো দিশৰ পৰা যুঁজ দিছিলে, আমিও যুঁজ দিছিলোঁ একেলগে। ৰাইজক 17 বছৰীয়া দুৰ্নীতি অপশাসন ভয় ভীত আৰু ভ্ৰষ্টাচাৰৰ পৰা মুক্ত কৰি এটা সুস্থ এটা সমাজ গঢ়াৰ কাৰণে আমি চবে উঠি পৰি লাগিছিলোঁ। কিন্তু আমাৰ বহুতে বিজয় হ'ল, বহুত হাৰি গ'ল। কাৰণ এই নিৰ্বাচনটো সাধাৰণভাৱে আমি নিৰ্বাচনটো যেনেকৈ ভাবি ল'ম তেনেকুৱা নিৰ্বাচন নাছিলে। এই নিৰ্বাচনটো অলপ অসাধাৰণ আছিলে। ইয়াত 17 বছৰীয়া শাসন যিসকলে কৰি আছিলে সেইসকলৰ কাৰণে এই নিৰ্বাচনটো মৰণপণ এটা যুঁজ আছিলে, আৰু আমাৰ কাৰণে এই নিৰ্বাচনটো পৰিৱৰ্তন অনাৰ কাৰণে এটা যুঁজ আছিলে। গতিকে তেখেতসকলে ধনবল বাহুবল সকলো ব্যৱহাৰ কৰি পুনৰ কিছুমান চিট দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু আজি এই বিটিআৰত আমি এটা নতুন চৰকাৰ UPPL, BJP আৰু GSP গঠন কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই যি দলৰ তিনিটা দল মিলি যিটো চৰকাৰ গঠন কৰা হ'ল, ইয়াৰ মূল উদ্দেশ্যই হৈছে ৰাইজক সেৱা কৰা, ৰাইজৰ সমস্যা সমাধান কৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিকে আদি কৰি বিভিন্ন সমস্যা আছে, যোৱা 17 বছৰে এই সমস্যাবিলাক সমাধান কৰা নাছিলে। তেখেতসকলে চৰকাৰ চলোৱাৰ নামত এটা বেপাৰ চলাইছিলে, আৰু সেইকাৰণে আজি কোনো এটা অফিচ ঠিকে নাই, কোনো এটা চিষ্টেম ঠিকে নাই। এই কাউন্সিলখনত কৰোৰ টকা আহিছে, মেক্সিমাম টকা ছাপ্লাই দি পেলাই ইয়াতে শেষ কৰিছে। আমি এতিয়া শ্বেতপত্ৰ এখন ওলালোঁ আৰু তাত দেখিবলৈ পাইছোঁ 2300 কোটি টকাৰ ধাৰ আছে, লাইবিলিটিছ আছে। এই চৰকাৰী এটা কাউন্সিল, ক্ষুদ্ৰ এটা কাউন্সিল, ইয়াত 2300 কোটি টকাৰ লাইবিলিটিছ কৰি থৈ গৈছে। যোৱা যি আমাৰ প্ৰাক্তন চিফ আছিলে হাগ্ৰামা মহিলাৰে আৰু BPFৰ EM সকলে। শিক্ষাৰ নিচিনা ডিপাৰ্টমেণ্টত 110 কোটি লাইবিলিটিছ আছে। আৰু যোৱা এই কেইবছৰৰ ফাইল আমি খুলি চালোঁ, 80% কামে ষ্টীল ফাৰ্নিচাৰ ছাপ্লাই দিয়া। শিক্ষা কি অকল ষ্টীল ফাৰ্নিচাৰ ছাপ্লাই দিলে শিক্ষা ভাল হ'ব নেকি? আজি দেখি পেলাই খুব বেয়া লাগিছে। আৰু আমি এতিয়া এটাৰ পিছত এটা ডিপাৰ্টমেণ্ট আলোচনা কৰা আৰম্ভ কৰিছোঁ। চৰকাৰ অহাৰ পিছত আজি শিক্ষাৰ লগত আলোচনা কৰিছোঁ, আৰু আমি কৈছোঁ যে শিক্ষা ডিপাৰ্টমেণ্টটো প্ৰথম দুৰ্নীতিমুক্ত হ'ব লাগিব। কাৰণ আজি বিশ্বত যদি এটা সভ্যতা গঢ়িছে, এইটো শিক্ষাই গঢ়িছে। আৰু শিক্ষা ডিপাৰ্টমেণ্টটো যদি দুৰ্নীতিপৰায়ণ হয়, তেনেহ'লে আৰু আমি একো চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে মই বিষয়াসকলক আহ্বান কৰিছোঁ কি কোনো এটা শিক্ষাৰ কাৰ্যালয়ত যাতে টকা পইচাৰ লেনদেন নহয়, এইটো তেখেতসকলক আহ্বান কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি কৈছোঁ আজি ভাৰতবৰ্ষই নতুন শিক্ষা নীতি বনাইছে, অসমৰ আছে। আজি বড়োলেণ্ডত যোৱা 17 বছৰত কোনো শিক্ষা নীতি নাই। সেইকাৰণে আমি এমাহৰ ভিতৰতে বড়োলেণ্ড এটা শিক্ষা নীতি আমি তৈয়াৰ কৰিবলৈ আমি বিষয়া, শিক্ষক চব মিলি, সমাজ, চিভিল ছ'চাইটি চব মিলি পেলাই আমি সুন্দৰ এটা শিক্ষা নীতি বনাম, যি শিক্ষা নীতিত ভাৰতবৰ্ষ অসমৰ পলিচিৰ লগতে স্পেচিয়েলি আমাৰ অঞ্চলৰ বড়ো, আদিবাসী, ৰাজবংশী, অসমীয়া বিভিন্ন ছাত্ৰ ছাত্ৰী, মাইনৰিটি চবৰ ছাত্ৰ ছাত্ৰী যাতে গুণগত শিক্ষা ল'ব পাৰে, ইয়াৰ কাৰণে আমি কিছুমান পলিচি তৈয়াৰ কৰিছোঁ। আমি এই কথাবিলাক লৈ পেলাই কাউন্সিলত আমি আলোচনা কৰি আছোঁ। এটা ডিপাৰ্টমেণ্ট আমি চাই আছোঁ কি পলিচি আছে, কি পলিচি নাই। আৰু এতিয়া এই 1-2 সপ্তাহ কাম কৰি পেলাই এইটোৱে বিশ্বাস আহিছে, যদি কৰিম বুলি কৰিলে বহুত কৰিব পাৰে, কিন্তু নকৰাকৈ থাকিলে একো নহ'ব। তো সেইকাৰণে আপোনালোকৰ সহযোগ আজি আমাক লাগিব। মই বিশেষকৈ ধন্যবাদ জনাইছোঁ আমাৰ GSPৰ যিসকল কেণ্ডিডেট হৈছিলে, পলম নকৰাকৈ সঠিক সময়ত সঠিক ডিচিশ্যন লৈ অতি শীঘ্ৰে UPPLৰ লগত 2টা আঞ্চলিক দল আজি আমি চামিল হোৱাৰ নিচিনাকৈ আজি যিখিনি অধিক সংখ্যক কেণ্ডিডেটসকলে আমাৰ লগত জইন কৰিলে, মই ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ, আদৰি লৈছোঁ। আৰু বাকীখিনি যিখিনি আছে তেখেতসকলো আহিব বুলি আশা কৰিছোঁ। কাৰণ এতিয়া আমি জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ ৰাজনীতিবিলাক কৰিব বিচৰা নাই, এটা সুস্থ সমাজ গঢ়িব বিচাৰিছোঁ। কাৰণ যোৱা দশকৰ পৰা দশক ধৰি আমাৰ অঞ্চলত ভয় ভীত, মাৰামাৰি, হিংসা, ব্লাডছেড হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ ভেদাভেদৰ নামত বহুত আমাৰ মানুহবিলাকে কষ্ট পাইছে। আৰু ইয়াৰ পৰা উদ্ধাৰ হ'বলৈ আমি সকলো কান্ধত কান্ধ মিলাই, হাতত হাত মিলাই আগবাঢ়ি যাব লাগিব। আৰু এই পৰিৱেশটো ল'বৰ কাৰণে আপোনালোকৰ নিচিনা নেতৃত্বই আগ্ৰহী ভূমিকা গ্ৰহণ কৰিব লাগিব। সেইকাৰণে UPPL দল গণতান্ত্ৰিক দল, এই দলত সকলো আহি পেলাই কাম কৰিব পাৰিব, সকলোকে সুযোগ দিয়া হ'ব। আৰু সকলো নেতৃত্ব মিলি পেলাই সকলো জাতিৰ কাৰণে সমমৰ্যাদা, সমন্বয়ৰ কাৰণে আমি কাম কৰিম। আজি বেছি দীঘলীয়া ক'ব বিচৰা নাই। আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ।
ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজিৰ পৰাই আপোনালোকে আমাৰ দলৰ নেতা হ'ল আৰু আমাৰ দলৰ মজিয়াত আলোচনা কৰি প্ৰত্যেকজনকে বিভিন্ন বিষয় বাবদ ৰাখি আমি একেলগে অনাগত দিনত এটা মূল্যবোধৰ ৰাজনীতি কৰি পথত আমি আগবাঢ়ি যাম। ধন্যবাদ।